নমস্কাৰ বন্ধুসকল, আপোনালোকলৈ আজি লৈ আহিছোঁ এটা খুব ধুনীয়া কাহিনী আৰু আশা কৰোঁ আপোনালোকে কাহিনীটো শুনি ভাল পাব আৰু কাহিনীটো আপোনালোকে শেষলৈকে শুনিব, কাৰণ যদি আপোনালোকে আধৰুৱাৰ পৰা শুনে একো ইণ্টাৰেষ্টেই নাপাব কাহিনীটো। আৰু এনেকুৱা কাহিনীবোৰ যদি শুনি ভাল পায় বা শুনিব বিচাৰে, আকৌ নতুন ভিডিঅ'বোৰ আপডেট পাবলৈ মোৰ ফেচবুক পেজটো ফ'ল' কৰক আৰু ইউটিউব চেনেলটোতো গৈ আপোনালোকে ছাবস্ক্ৰাইব কৰিব পাৰে। বন্ধুসকল, আজিৰ কাহিনীটো হ'ব মোৰ পত্নী গৰ্ভৱতী। আজি দুদিন ধৰি প্ৰিয়াৰ গাটো বেয়া, একেবাৰেই ভাল নহয়। মই বৰকৈ চিন্তাত পৰিলোঁ। তাইৰ গাটো গৰম গৰম লাগি আছে, চকুযোৰ জ্বলি আছে। জ্বৰে হৈছে নেকি? মোৰ সন্দেহ লাগিছিল। তাই বাথৰুমতে গৈ অলপ বমিও কৰিলে আৰু মাহেকীয়া নোহোৱাত তাই মোক ক'বলৈ ধৰিলে যে মোক এটা প্ৰেগা নিউজ আনি দিয়ক। তাইৰ সামান্য ইংগিতে মোৰ মনটো উৎফুল্লিত কৰিলে। আকৌ মোক ক'বলৈ ধৰিলে যে আপুনি মতা মানুহবোৰ এইবোৰত ইমান মন কাণ কিয় দিয়ে? আপুনি বাপেক হ'বলৈ ওলাইছে দে। মই সঁচাকৈ উৎফুল্লিত হৈ পৰিলোঁ। আমি আছুতীয়াকৈ থাকোঁ যদিও মাক এই আনন্দৰ খবৰটো নোকোৱাকৈ কেনেকৈ থাকোঁ? সেই বুলি মই মাক ফোনটো লগাব লওঁতেই তাই, আকৌ এডালক কিয় ফোন লগাইছ? তোৰ মায়ে আহি কি কৰি দিবনো মোক? মোৰ পেটত আছে, মইহে কৰিম কি কৰিব লাগে। তাই মোৰ মাক এইদৰে ঘৃণাৰ দৃষ্টিৰে চোৱাটো মোৰ একেবাৰেই ভাল নালাগিল। মোৰ সন্তান মোৰ মায়ে আনন্দ কৰাৰ অধিকাৰ নাই নেকি? আৰু তাই মোক তই তই বুলি ব্যৱহাৰ কৰাটো মোৰ একেবাৰেই ভাল নালাগিল। হঠাৎ আনন্দত থকা মনটো একেবাৰে নিশ্চুপ হৈ বহি ৰ'লোঁ। এইদৰে মই বহি থাকোঁতেই তাই মোবাইলটো হাতত লৈ খৰখেদাকৈ মোৰ ওচৰলৈ আহি পালেহি। মই একেবাৰে আচৰিত হৈ পৰিছিলোঁ। আহিয়েই, কমল এয়া লোৱা, মোৰ মায়ে ফোন কৰিছে, তোমাক কিবা এটা ক'ব। হয় মা, কওকচোন কি ক'ব? এতিয়া প্ৰিয়াক ভালকৈ চোৱা চিন্তা কৰিবা। এই সময়ত তাইক ওজনৰ বস্তু দাঙিব নিদিবা। প্ৰায় 3 মাহ খুব সাৱধান দে। এতিয়া বাপেক হ'ব ওলালা আৰু। হয় মা, মই যিমান পাৰোঁ চেষ্টা কৰিম। কথা এটা ৰৈ গ'ল, ঘৰত কাম কৰা এজনী মানুহ ৰাখি ল'বা। হয় মা, মই বিচাৰিম। ইয়াত কাম কৰা মানুহ পাবলৈ খুব টান, নহ'লে মোৰ মাকেই লৈ আনিব লাগিব। বহুত দিন হ'ল মাক দেখায়েই নাই। মনটো একেবাৰে ভালো লগা নাই। তাইৰো সহায় হ'ব। কি ক'লা কমল? তোমাৰ মাক ৰাখিবা? তুমিতো জানাই প্ৰিয়াই এইবোৰ ভেজাল ভাল নাপায়। এইদৰে মাক মাক কৰি থাকিলে সংসাৰ কেনেকৈ কৰিবানো? তোমাৰ ককায়েৰৰ লগত আছে, কি বেয়াত আছেনো? আকৌ সংসাৰত যোগাৰ লগাব খুজিছা নেকি? সংসাৰ এখন আগবঢ়াবলৈ বহুত ত্যাগৰ প্ৰয়োজন। তুমি বহুত শিকিব আছা এতিয়াও। কিন্তু মা, ইয়াত প্ৰিয়াৰ লগত মোৰ মায়ে থাকিলে কিনো বেয়া হ'ব? মাৰতো বয়সো হ'ল, এনেকুৱা অৱস্থাৰ বিষয়ে ভালেখিনি অভিজ্ঞতাও আছে। অভিজ্ঞতা বুলি নহয়, আগৰ যুগ আৰু বৰ্তমানৰ যুগ আকাশ পাতল পাৰ্থক্য আছে। আগৰ মানুহৰ ল'ৰা ছোৱালী বহুত, বৰ্তমান এটা দুটাৰ বাহিৰে ল'ৰা ছোৱালীয়েই নাই। তাইকতো অস্ত্ৰোপচাৰ কৰাব লাগিব। মা, কি কয় এইবোৰ? তাইৰ গাত এতিয়া আছে বুলি আজিহে গম পালোঁ। আপুনি আগতীয়াকৈ এনেবোৰ কথা ক'লে যে? সময় আৰু পৰিস্থিতিয়ে মানুহৰ কি ৰূপলৈ ঠেলি নিয়ে আমিতো নাজানো। থোৱা এইবোৰ কথা। এয়া মাইকী মানুহেহে বেছি গম পাব। আজিৰ যুগত সন্তানটো সুস্থ হ'বলৈ হ'লে এয়া কৰিবই লাগিব। আমাৰ কাষৰে ঘৰত থকা পল্লৱীৰ অস্ত্ৰোপচাৰ কৰি এটা ল'ৰাৰ সন্তান জন্ম হৈছে। প্ৰিয়াকো অস্ত্ৰোপচাৰ নকৰালে আমাৰ নাক থাকিব জানো? স্বাভাৱিকভাৱে দুখীয়া মানুহেহে প্ৰসৱ কৰায়। গতিকে তুমি ভালকৈ কেয়াৰ ল'বা। তাইৰ পিছত দেখা যাব কি হয়। হয় মা, নিশ্চয় মই চাম। সেইদিনা প্ৰিয়াৰ মাকৰ কথাবোৰ শুনি মই বৰকৈ আচৰিত হৈ পৰিলোঁ। কি জানো হ'বও পাৰে। মতা মানুহ হিচাপে এইবোৰতো আমি ভালকৈ গম নাপাম। আচলতে প্ৰিয়াৰ দৃষ্টিত মোৰ মাৰাৰ প্ৰতি থকা যি বেয়া ভাৱ, তাইৰ মাৰাৰো একেই। আচলতে প্ৰিয়াই তাইৰ পৰিয়ালৰ লগত সুন্দৰকৈ সম্বন্ধ বজাই ৰাখিছে। মোৰ মা বা মোৰ পৰিয়ালৰ লগত তাইৰ ইমান নেতিবাচক চিন্তাই মোক ভিতৰি ভিতৰি দহি খাইছে। আচলতে শাহুমাক ফোন কৰাৰ উদ্দেশ্য আছিল যে মোৰ মাৰাক মোৰ লগতে থকাৰ কথাটো প্ৰিয়াক এবাৰ বুজাই ক'লে হয়তো তাই বুজিব। কিন্তু তাৰ বিপৰীত উত্তৰটোহে পালোঁ। মনত মই বৰ দুখ পালোঁ। সেইদিনা তাই বিভিন্নজনক ফোন মাৰি কথাটো জনাই আছিল। এবাৰো মোৰ পৰিয়ালক ফোন নামাৰা দেখি মোৰ বহুত বেয়া লাগিল আৰু মই লাহেকৈ ওলাই গ'লোঁ।
আজি বন্ধৰ দিন বুলি মোৰ দোকানখনো বন্ধ ৰাখিলোঁ। যদিও তাইৰ পৰা আধা কিলোমিটাৰ বাট আঁতৰি গৈ মোৰ বাইদেউলৈ ফোন লগালোঁ যে মই বাপেক হ'বলৈ ওলালোঁ। এইদৰে পৰিয়ালৰ লগত মিলিজুলি মোৰো সৰু সৰু মৰম আনন্দ বুটলিবৰ মন যায়। তাইৰ যেনেকুৱা মন যায় মোৰো তেনেকুৱাই। এইদৰে বাইদেউ মোক ফোনতে ক'বলৈ ধৰিলে, প্ৰিয়াক ফোনটো দেচোন। নাই তাই ব্যস্ত, পিছত কথা পাতিবি, মাক কৈ দিবি কথাটো, মই এফালে যাব ওলাইছোঁ। কি? তই মাক জনাব নোৱাৰ নেকি? নে বেলেগ কিবা হৈ আছে? মই ক'লোঁ নাই, একো নাই হোৱা। আচলতে বায়ে অলপ বুজিয়ে পালে নেকি, ফোনটো মাৰি কি জগৰহে লগালোঁ নেকি মই। এনে লাগিল প্ৰিয়াই শুনিলে মোক ক'ব সিহঁতে কেনেকৈ গম পালে। আচলতে তাই আমাৰ ঘৰখনক বেয়া পোৱাৰ কাৰণটোহে একেবাৰেই গম নাপালোঁ। কিন্তু মই তাইক ভয় কৰি চলিম নেকি? আচলতে মই ভয় নকৰোঁ, ভয় কৰোঁ একমাত্ৰ মান সন্মানক। কাৰণ ওচৰ চুবুৰীয়াই শুনিলে কি ক'বনো, সেই বুলিয়েইতো। সেইদিনা মই আহি ঘৰৰ বায়ৰ ফোন নামাৰা নম্বৰটো ডিলিট কৰি ঘৰত সোমালোঁ। মোৰ মনটো শান্তি লাগি আছিল, কমচে কম কথাটোতো জনাব পাৰিলোঁ। আহিয়েই দেখিলোঁ তাইৰ মাকে পৰামৰ্শ দিয়া কিছুমান খোৱা বস্তুৰ তালিকা মোৰ হাততেই গোটাই দিলে আৰু মই তালিকাখন লৈ প্ৰয়োজনীয় সকলো বস্তুৱেই বজাৰলৈ গৈ কিনি আনিলোঁ। কিন্তু কাজুটোহে নাপালোঁ। দোকানীজনক কৈ থৈ আহিলোঁ যে দাদা, কাজুটো আহিলে মোক ফোন মাৰিব। বস্তুবোৰ তাইৰ হাতত দি যেতিয়াই মই মুখখন ধুবলৈ গ'লোঁ তেতিয়াই তাইৰ মাৰাৰ ফোন আহিল। ফোনটো ধৰি, মা, হয় বজাৰবোৰ কৰি এইমাত্ৰ আনিলে, কাজু নাপালে বোলে। দোকানত কাজুৰ অভাৱ নেকি? দামী যে, টকাৰ ভয়ত নানিলে। মইতো গম পাওঁৱেই, ভাবিছে মই তোমালোকক ক'ম আৰু তোমালোকে সকলো বজাৰ কৰি দিবা। হয় মা, মই তোমালোকক 1 টকা খৰচ কৰিব দিম নেকি? মোক চিনি পোৱা নাই নহয়। যিদৰে মোৰ দেউতাই বিয়াত টকা খৰচ কৰিছে মোৰ বিৰাটেই বেয়া লাগিছে। আকৌ টকা খৰচ হওক মই নিবিচাৰোঁ। মোৰ প্ৰিয়াৰ কথাবোৰত বৰকৈ দুখ লাগিল। মই একোৱেই নাখালোঁ, লগে লগে মটৰ চাইকেলখন লৈ কাজু বিচাৰিব ওলাই গ'লোঁ। সেইদিনা কাজু লৈ মই সন্ধিয়া আহি ঘৰ পালোহি। অহাৰ মাত্ৰই তাই, কাজু আনিব গৈছিলা নে মাৰাক লগ কৰিব গৈছিলা? এইবোৰ নাটক নকৰিবা, মই ভাল নাপাওঁ। কালি মোৰ মা দেউতা আহিব, মোনাটো লোৱা আৰু বজাৰ কৰিবলৈ যোৱা। মোৰ হাতত টকা অলপ কম আছে, ৰ'বা, হাবিব চাচাৰ পৰা পাবলৈ আছে অলপ টকা, মই লৈ আহোঁ। বাহানা ইমান নামাৰিবা, ঘৰত মাৰালৈ টকা দিলাতো খুব ভাল লাগে। এতিয়া গা জ্বলিছে, মাত্ৰ সন্তানটিৰ কাৰণেহে ৰৈ আছোঁ। এই অৱস্থাত ঘৰত থাকিলে দেউতাৰ টকা খৰচ হ'ব, সেইবাবেহে। ভালে কুশলে হওক, পিছত খেলটো দেখুৱাম। কিন্তু মই বিতৰ্ক নকৰিলোঁ আৰু মোৰ সামৰ্থ্য অনুযায়ী তাইক কোনোফালে কষ্ট নিদিয়াকৈ সময়বোৰ পাৰ কৰিলোঁ। আজি প্ৰিয়াৰ 9 মাহ চলি আছে। বাৰে বাৰে গাড়ী দি যাতায়াত কৰিলে বেয়া বুলি জানিও তাই নিজৰ ঘৰত যাবলৈ মোক খুব কামোৰে। ইমান অসুবিধাৰ মাজতে মই তাইক প্ৰায় 4-5 বাৰমান ঘৰলৈ লৈ গ'লোঁ। আচলতে তাই মোৰ লগত থকা বা তাইৰ ঘৰত থকাৰ মাজত পাৰ্থক্য একো নাই। তাতে থাকিলে ময়েই সকলো খৰচ বহন কৰিব লাগে আৰু লগত নাথাকিলে বৰ জগৰ লাগে। মাত্ৰ তাইক আৰু আহিবলগীয়া সন্তানটোৰ কথা ভাবি মই সকলো নীৰৱ মনে সহ্য কৰি আছিলোঁ। আজি তাইক ডক্টৰ শৰ্মা ছাৰৰ ওচৰলৈ লৈ গ'লোঁ। ছাৰে আল্ট্ৰাচাউণ্ডটো চাই সকলো স্বাভাৱিক বুলি ক'লে। মোৰো মনটো ভাল লাগি গ'ল। কিছুমানৰ অলপ জটিলো থাকে, কিন্তু তাইৰ মাকে আমাৰ লগত আছিল যদিও হঠাৎ শৰ্মা ছাৰক ক'বলৈ ধৰিলে, স্বাভাৱিক হ'লেও আমি অস্ত্ৰোপচাৰ কৰাম। আপোনাৰ ইচ্ছা, তাইৰতো সকলো স্বাভাৱিক, কিন্তু মোৰ আপত্তি নাই। এতিয়া সময় চমু চাপিলে আপোনালোকে 3 দিন আগতেই মোক জনাব। এয়া লওক মোৰ ফোন নম্বৰ। নিশ্চয়। সেইদিনা ঘৰত আহিয়েই মোক বহুত লাজ দিলে যে টকাৰ ভয়ত নৰ্মেল কৰিব বিচাৰিছে নেকি। কিন্তু মই এটা উত্তৰো নিদিলোঁ আৰু সিহঁতৰ মতে অস্ত্ৰোপচাৰ কৰালোঁ। সুকলমে এটি কন্যা সন্তান জন্ম হ'ল। সেইদিনাই মই বাপেক হোৱাৰ সুখ পালোঁ আৰু তাই মাক। কিন্তু উপভোগ তাইহে কৰিলে আৰু মই নোৱাৰিলোঁ। হয়তো চিৰদিনৰ বাবে মোৰ পৰা আঁতৰি গৈ নিজৰ পিতাইৰ ঘৰতে থাকিলে। কিবা স্বাৰ্থৰ বাবেই মোৰ সান্নিধ্যত আহিছিল আৰু স্বপ্নৰ দৰে নিশেষ হ'ল মোৰ জীৱনৰ ছন্দবিহীন কবিতা আৰু মই হৈ পৰিলোঁ জোনাক ৰাতিৰ কমল।